এখন অৰণ্যত এজোপা বৰ ডাঙৰ গছ আছিল। গছজোপাত এহাল কাউৰীয়ে বাঁহ সাজি আছিল। একেডাল গছৰে এটা খুৰুঙত এডাল ফেঁটী সাপে বাস কৰিছিল। এই সাপডালৰ বাবে কাউৰীয়ে পোৱালি জগাব পৰা নাছিল। কাউৰী নথকাৰ সময়ত সাপডালে কাউৰী কণীবোৰ খাই পেলায়। উপায়ন্তৰ হৈ কাউৰীয়ে কেনেকৈ সাপডালৰ পৰা পোৱালিবোৰ বচাব পাৰিব তাকে ভাবিবলৈ ধৰিলে। এদিনাখন মতা কাউৰীয়ে শিয়ালৰ ওচৰলৈ গৈ সাপডালৰ পৰা হোৱা বিপদৰ কথা ভাঙি পাতি ক'লে। কিছু সময় চিন্তা কৰি শিয়ালে ক'লে যে এই দেশৰ ৰাজধানী ইয়াৰ পৰা বেছি দূৰ নহয়। তাত বহুতো ধনী মানুহে বাস কৰে। তুমি ৰাজধানীলৈ উৰি গৈ ধনী মানুহ এঘৰৰ পৰা মূল্যৱান বস্তু লৈ আহি সাপৰ খুৰুঙৰ ওচৰতে থৈ দিবা আৰু তাৰ পৰা লৰালৰিকৈ তুমি তাৰ পৰা আঁতৰি যাবা। গৰাকীৰ লেগিৰাই তোমাক অনুসৰণ কৰি খেদি আহিব আৰু সাপটোৰ ওচৰত বস্তুটো পাই সাপটোক কোবাই মাৰি পেলাব। শিয়ালৰ বুদ্ধিমতে কাউৰীয়ে অতি সোনকালে অভিযান আৰম্ভ কৰিলে। কাউৰীয়ে লাহে লাহে উৰি গৈ থাকোঁতে এগৰাকী সম্ভ্ৰান্ত ঘৰৰ মহিলাই নদীত গা ধুই থকা দেখা পালে। গা ধুবলৈ যাওঁতে মহিলাগৰাকীয়ে ডিঙিত পিন্ধা সোণৰ হাৰডাল নদীৰ পাৰতে খুলি লৈছিল। কেইজনমান লিগিৰাই তাত পহৰা দি আছিল। হাৰডাল দেখা পাই কাউৰীয়ে তৎক্ষণাত তললৈ নামি আহিল। হাৰডাল ঠেঙেৰে ধৰি লৈ কাউৰীয়ে লাহে লাহে উৰিবলৈ ধৰিলে আৰু উৰি গৈ হাৰডাল সাপৰ খুৰুঙৰ ওচৰতে থৈ দিলে। কাউৰীয়ে অলপো সময় পলম নকৰাকৈ ওচৰৰ গছৰ ডালতে বহি হাৰডাল লক্ষ্য কৰি থাকিল। আনহাতে লেগিৰাই কাউৰীক অনুসৰণ কৰি খেদি আহি হাৰডাল সাপৰ খুৰুঙৰ ওচৰতে দেখা পালে। সেই সময়ত সাপডাল খুৰুঙৰ ভিতৰতে শুই আছিল। হুলস্থুলত সাৰ পাই সাপডালে কি হৈছে বুলি চাবলৈ অহাৰ লগে লগে লিগিৰাইকেইটাই সাপডালক কোবাই মাৰি পেলালে। লিগিৰাকেইটাই সাপডালক মাৰি ডিঙিৰ হাড়ডাল লৈ গুচি গ'ল। সাপৰ মৃত্যুৰ পাছত কাউৰীকেইটাই সেই গছজোপাতে সুখে সন্তোষে জীৱন কটাবলৈ ল'লে। ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।